নমস্কাৰ, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ কাজিৰঙাত থকা কাজিৰঙা নেশ্যনেল অৰ্কিড পাৰ্কলৈ। টিকট কাউণ্টাৰত টিকট কাটিয়ে আমি ভিতৰলৈ সোমাই গ'লোঁ আৰু সোমাই এক ধুনীয়া সুন্দৰ প্ৰাকৃতিক পৰিৱেশ চান্দি উদ্ৰচেৰা এইটো সব পোক লাগিয়ে আছে পৰিলেনকে জাপ খাই যায় মহ এটা লাগি ধৰিছে এইটো চান্দি উদ্ৰচেৰা আৰু এইটো ভিনাছ ফ্লাইটত যোনটো পোকৰ সোমালে যে জাপ খাই যায় সেইটো হয় অনলি এইটো ৰিয়েক্ট কৰে এইকেইটা যে পৰহলে জাপ খাই যায় তাতে ডাইজেষ্টিভ লিকুইড থাকে ইনসেক্টটো সোমাই যায় লাগি পেলাই মৰি পেলাই গেলি পচি পেলাই সেইটো নাইট্ৰজেনটো গোটেই প্লান্টটোকে প্ৰভাইড কৰে অৰ্কিডৰ লগতে ইয়াত কেইবাটাও মিউজিয়াম আছে। সেই মিউজিয়ামকেইটা আমি চাবলৈ চেষ্টা কৰিম। অসম জাতীয় সংগ্ৰহালয়। আমি সোমাই গ'লোঁ সংগ্ৰহালয়ৰ ভিতৰলৈ। জাতি জনগোষ্ঠীসকলে ব্যৱহাৰ কৰা অতিকৈ পুৰণি মাছ ধৰা সঁজুলিৰ লগতে নানান সা সৰঞ্জাম ইয়াত সংৰক্ষণ কৰা আছে। সকলোৰে শ্ৰদ্ধাৰ অখিল গগৈ ডাঙৰীয়াৰ সহযোগত এই উদ্যানখন খুব সুন্দৰকৈ ৰাখিছে। তেখেতে নিজেও ৰোপণ কৰি থকা আমি দেখিবলৈ পাওঁ। এয়া দেখিছে জহা কেতেকী আৰু লগতে এয়া বাখৰ বেঙেনা গছো আমি দেখিবলৈ পালোঁ। সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ ইয়াত সুন্দৰকৈ সুবিধা কৰি দিয়া হৈছে। এয়া দেখিছে লোকশিল্পী দ্বিজেন গগৈ লোকবাদ্যৰ সংগ্ৰহালয়। ইয়াত বিভিন্ন ধৰণৰ ঢোল পেঁপা বাঁহীৰ লগতে নানান থলুৱা বাদ্যযন্ত্ৰসমূহ আমি দেখিবলৈ পাইছোঁ। খুব সুন্দৰকৈ সযতনে ৰাখিছে। এই যে সংগ্ৰহালয়টো দেখিছে, এই সংগ্ৰহালয়টোত কিছুমান ফটো লগাই থোৱা আছে। এই ফটোসমূহত থকা উদ্ভিদৰ পৰা কিছুমান ডাঙৰ ডাঙৰ বেমাৰৰ ঔষধ বনোৱা হয়। সেই ঔষধসমূহ বটলত ভৰাই ইয়াতে সংৰক্ষণ কৰি ৰাখিছে। আৰু এইবোৰ বহুত ডাঙৰ বেমাৰৰ ঔষধ হয়, কিন্তু সকলোৰে নাম এতিয়াও চিনাক্ত কৰিব পৰা নাই।
দাদাজনে কোৱা মতে এই মেডিচিনসমূহ বাহিৰৰ পৰা সংগ্ৰহ কৰা হৈছে, সেয়েহে ইয়াৰ কোনো চাইণ্টিফিক নাম জনা নাযায়। বেলেগ ধৰণৰ লেংগুৱেজ ব্যৱহাৰ কৰা হৈছে, যিবোৰ চিনি পোৱাত অলপ অসুবিধা হয়। আৰু ইয়াত এনেকৈ বটিং কৰাৰ সুবিধা আছে, কোনোবাই ইচ্ছা কৰিলে ইয়াত নাও চলাব পাৰে। আৰু ইয়াত কিছুমান কালচাৰেল শ্ব' হয়, যিবোৰ বাহিৰৰ পৰ্যটকসকলক দেখুওৱা আৰু চিনাকি কৰোৱা হয়, সেয়েহে আমি বিহু নৃত্য উপভোগ কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লৈছোঁ। পুনৰ নতুন এটা ভিডিঅ'লৈ পুনৰ আহি আছোঁ। ধন্যবাদ। জয় আই অসম।